নমস্কাৰ আজি আকৌ আপোনালোকৰ মাজলৈ আহিছো নিজৰ জন্ম ৰাশিফল অনুযায়ী আপোনালোকৰ কাৰ্যক্ৰম আৰু ভাৱধাৰা কেনে সেইখিনি আপোনালোকে নিজে জানিব পাৰিব প্ৰথম আহিছো মই মেঘ ৰাশি যাৰ নামৰ আদ্যক্ষৰ হৈছে অ আৰু ল মেঘ ৰাশিৰ জাতক জাতিকাৰ দেহৰ গঠন মজলীয়া গৌৰবৰ্ণ চঞ্চল আৰু উজ্জ্বল চকুৰ অধিকাৰী হয় কিছু ক্ৰোধী স্বভাৱৰ আৰু বুদ্ধিয়ক হয় কিবা কৰ্মত আগবাঢ়িলে কৰ্মটো শেষ নকৰালৈকে মনত তেওঁলোকে শান্তি নাপায় বিপদতো ধৈৰ্য ধৰিব পৰা গুণ তেওঁলোকৰ অপাৰ তেওঁলোক হৈছে উদাৰ মনৰ হাতত ধন থাকিলে তেওঁলোকে দান কৰিবলৈও কুণ্ঠিত নহয় কাম কাজবোৰ সুশৃংখলভাৱে কৰে কাৰণ তেওঁলোক শৃংখলাবদ্ধ সংৰাগবোৰ তৎক্ষণাত উঠে কিন্তু সোনকালে শান্তও হয় তেওঁলোকৰ আধ্যাত্মিকতাও ভাবো আছে তেওঁলোকৰ জীৱনত উত্থান পতন থাকে কলা বিজ্ঞান সংগীত প্ৰভৃতিটো তেওঁলোকৰ ৰুচি থাকে তেওঁলোকৰ কাৰণে শুভ বাৰ হয় মঙ্গলবাৰ অশুভ বাৰ হল ৰবিবাৰ আকৌ অশুভ মাহ হল কাতি মাহ দিশ হিচাপত তেওঁলোকে যদি কৰ্ম কৰিবলৈ বিচাৰে পূব দিশলৈ গলে তেওঁলোকৰ বেছি লাভ হ'ব বেছি লাভৱান হ'ব তেওঁলোকৰ কাৰণে মিত্ৰ ৰাশি হ'ব মিথুন কন্যা আৰু মীন ৰাশি আজিলৈ আহিছো আৰু বাকি কেইটা ৰাশিফলো আপোনালোকে ধাৰাবাহিকভাৱে পাব নমস্কাৰ বন্ধুসকল আজি এটা বিশেষ ভিডিঅ' লৈ আহিছো সেইটো হৈছে মানুহৰ মাজত লুকাই থকা বিশেষ মানে ব্যক্তিত্বৰ কিছুমান প্ৰতিভাৰ কথা আমি জানো আহো হাতৰ তলুৱাৰ হৃদয় ৰেখা অভগ্ন হয় মানে সব সিধা এনেকে থাকে ভাঙি ভাঙি নাযায় আৰু লগতে যদি এই বৃহস্পতি ক্ষেত্ৰ আৰু এই শুক্ৰৰ ক্ষেত্ৰ উচ্চ হয় তেনে ব্যক্তি দয়ালু প্ৰতিভাশালী আৰু সকলোৰে দ্বাৰা প্ৰশংসিত হয় বুধৰ ক্ষেত্ৰত মই আগতে এবাৰ কৈ আহিছো আপোনালোকক দেখুৱাই দি আহিছো যে এইটো বৃহস্পতিৰ আঙুলি এইটো শনিৰ আঙুলি এইটো ৰবিৰ আঙুলি এইটো বুধৰ আঙুলি গতিকে এইটো হৈছে বৃহস্পতিৰ স্থান এইটো শনিৰ স্থান এইটো ৰবিৰ স্থান আৰু এইটো বুধৰ স্থান যৰ পৰা সন্তান কৰ্ম সাংসাৰিক এই গোটেইখিনি এই বুধৰ স্থানৰ পৰাই গম পায় গতিকে এই বুধৰ ক্ষেত্ৰত যদি এনেকে চতুষ্কোণ থাকে চাৰিওফালে এটা এনেকুৱা স্কোয়াৰ থাকে চতুষ্কোণ থাকে তেনে ব্যক্তি সুবক্তা হয় আৰু তাৰ দ্বাৰাই অৰ্থ উপাৰ্জন হয় মই এইমাত্ৰ ক'লো যে বৃহস্পতি ক্ষেত্ৰৰ পৰা যদি এই শিৰোৰেখালৈকে যিখিনি বিস্তৃত হৈ আছে ৰেখা শাখা ৰেখা গতিকে এই ৰেখাৰ ওপৰত যদি তৰা বা ষ্টাৰ চিহ্ন থাকে তেন্তে সেই ব্যক্তিয়ে দৈৱ অনুগ্ৰহত টকা পইচা লাভ কৰে বা অৰ্থ উপাৰ্জন কৰে অৰ্থাৎ লটাৰী টিকট কাটিলে হয়তো হঠাৎ তেনেকে অৰ্থ উপাৰ্জন কৰিব আৰু তাৰ লগত যদি চতুষ্কোণ থাকে এটা স্কোয়াৰ থাকে তেন্তে সেই জাতক খুবেই প্ৰতিভাৱান আৰু অৰ্থ উপাৰ্জনকাৰী হয় যদি কাৰোবাৰ হাতৰ তলুৱাত শুক্ৰ বন্ধনী অভগ্ন থাকে অৰ্থাৎ ভাঙি নাযায় তেনে ব্যক্তি আৰু যদি ৰবি ৰেখা থাকে তেনে ব্যক্তি শিল্পী হয় আৰু প্ৰচুৰ খ্যাতি আৰু অৰ্থ উপাৰ্জন কৰে ভাগ্য ৰেখা যদি চন্দ্ৰৰ পিনে গতি কৰে এইটো হৈছে চন্দ্ৰৰ স্থান গতিকে তেনে জাতক জাতিকা ভাগ্যশালী হয় বৃহস্পতি ক্ষেত্ৰৰ পৰা ৰাহুৰ স্থান পৰ্যন্ত বিস্তৃত ত্ৰিকোণ চিহ্ন থাকিলে তেনে ব্যক্তি সামৰিক বিভাগত উচ্চ পদ লাভ কৰে আৰু অৰ্থৱান হয় ভাগ্যৰেখাৰ যিকোনো এডাল শাখা যদি বুধৰ স্থানলৈ যায় এইটো বুধৰ স্থান মই আগতেও কৈছো গতিকে বুধৰ স্থানলৈ যদি যায় তেন্তে সেই জাতক জাতিকা বিজ্ঞানী আৰু নিপুণ ব্যৱসায়ী হয় আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আপোনালোকে কুৱেশ্যন কৰিব পাৰিব মই এনসাৰ দিব পাৰিম ধন্যবাদ